वेलकम टू माय यूट्यूब चैनल और আপোনালোক সকলো ভালে আছে তো বৰ্তমান মোৰ ভাল মই ঘৰলে আহিলো তো আহি আছো আমাৰ পথাৰ চাবলে তো মোৰ লগত আহিছে এবাৰ মা এইজনী ভণ্টি এজনী মা ওলাবলৈ লাজ কৰিছে আৰু এয়া মোৰ আমাৰ মা চেনেলটো লাইক কৰিবলৈ কৈ দিয়া মামা সাবস্ক্ৰাইব কৰিবলৈ কৈ দিয়া আকৌ মোক অকণমান মৰম দিবলৈ কৰিব নোৱাৰে নি আমাৰ মায়ে একদম আমাৰ চেনেললৈ মৰম দিব দেই কৈ দিয়া আকৌ কৈ দিয়া না তো ভিডিঅ'টো আৰম্ভণিটো জমনি হৈ গ'ল এতিয়া দেখাম মই আমাৰ গাঁওখন আমাৰ পথাৰলৈ যাম এতিয়া পথাৰখন দেখাম তো প্ৰথমতে অকণমান জমনি কৰি দিলোঁ মানে কি মায়ে আগতে এনেকৈ ভিডিঅ'টো লোৱা নাই আজি উলিয়াই দিলোঁ লাজ কৰিছে অলপ তো যদি শেষলৈকে চাব যদি চাই ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোত কোনোবা নতুনকৈ আহিছে বা নতুনকৈ চাব কোনোবাই মোৰ ভিডিঅ'টো যদি ভাল পায় ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ কৰি দিব বুলি আশা ৰখা নাই মানে কৰিয়ে দিব আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া আমিতো ঘৰৰ পৰা ওলাই আহিলোঁ এইফালে মা আহি আছে পিছত ভণ্টি আহি আছে আৰু এই দেশত আমি আছোঁ ইমান ধুনীয়া গছ আমাৰ জেগাটো হয়তো বহুত মজা মানে এতিয়া দেখাই আছোঁ গাঁওখন মানে কি আমি এতিয়া ক'লে যাম সেইটো দেখাই দিছোঁ মাৰ হাতত এটা লাইট লৈ আহিছে এটা মোবাইল লৈ আহিছে লাইটটো চাৰ্জ দিব মোবাইলটো চাৰ্জ দিব এতিয়া পথাৰলৈ যাম আমাৰ মাক খং উঠিছে ভণ্টিলৈ খং উঠিছে মাৰিব লৈছে দেই পথাৰলৈ আহিবলৈ তাই নকা পাইছে এতিয়া মাৰিলে তাই হেবা লত নহয় আৰু তাই হেবা দিবগৈ লাগে এতিয়া মা ধেমালি কৰি কৈছে আৰু এইফালে এতিয়া আমি যাম গৈ আছোঁ এই দুজনী কাজিয়া লাগি লাগি আহি আছে মা আৰু ভণ্টি পথাৰলৈ যাব আৰু এইজনী আমাৰ ভণ্টি স্বপ্নালী বৰা হাঁহি দিয়া লাজ পাইছে আৰু খালি আমি এতিয়া যাম আমি এইফালে গৈ থাকিম অঁ বোলো তো তাই আজি মই ঘৰলৈ মানে কি ঘৰলৈ আহিছিলোঁ তো আজি যামগৈ বুলি মানে স্কুল খতি কৰি দিলে এতিয়া স্কুলৰ চাইডে যাম বুলি কৈছোঁ অঁ এইখন আমাৰ বজাৰৰ ওচৰত এখন দোকান আছে ইয়াত বহে আমাৰ নাপাৰোদা ইয়াত কি কৰা হয় ফটো জেৰক্স নেটপেক বিশেষকৈ জিঅ' নেটপেক কি মই ইয়াৰ পৰা ঘৰৰ মই ধনী কৰি পেলাই ইয়াত কামত লাগি আছে আমাৰ দাদা অঁ তো এতিয়া ইয়াত আমাৰ বজাৰ বহে এইডোখৰ বুধবৰীয়া বজাৰ আমাৰ গাভৰু বজাৰ এইডোখৰ ইয়াত বজাৰ বহে কালি বজাৰ আছিলে কালি বুধবাৰ আছিলে তো কালি ইয়াত বজাৰ হৈছিলে এইফালে এতিয়া আমি যাম অঁ এতিয়াফালে গৈ থাকিম আৰু এই আমাৰ বাইদেউ একদম ৰচকী আমাৰ সৰু ভণ্টি বাইক চলাব গৈছে এইফালে গৈ আমি পামগৈ আমাৰ পুৰণা ঘৰ য'ত মানে আমি আগতে আছিলোঁ এতিয়া আমি এটা গুচি গ'লোঁ না ঘৰৰ মুখতে আছে এটা ডাঙৰ তাতে আছে আমাৰ বৰ্তা বৰমা আৰু বৰ্তা ছোৱালীজনী আৰু ভাইটি এইটো আমাৰ বৰ্তাহঁতৰ পুখুৰীটো আমাৰ পুখুৰী বুলি ক'লেও বেয়া নহয় এতিয়া আমি এটা গুচি গ'লোঁ যে সেইকাৰণে বৰ্তাহঁতৰ বুলি কৰিছোঁ এইফালে ডেকা ফুল ফুলিছে দেখি আমাৰ ঘৰটো পুখুৰী ইয়াতো গোটেই মাছ এইফালে বনাই কাম পুখুৰী খাওঁ পুৰা বগৰী দিছে এইফালে দুইগৰাকী গৈছে আমি পুৰণা ঘৰ পালোহি ঘৰটো এতিয়া ভাঙি থৈছে মানে নতুনকৈ পকা ঘৰ বনাব কাৰণ ভাঙি থৈছে আৰু ফেচেলি ভনীয়েক মই ফেচেলি ঘৰত যাওঁ বাকী ঘৰ খাই থাকক ক'ত যাম এতিয়া পুৰণা ঘৰ সোমালোহি আৰু এতিয়া আমি পথাৰলৈ আছোঁ আমি পথাৰলৈ আহিছোঁ আমাৰ বাৰীয়ে দিম বাৰী আহি আছোঁ আৰু পথাৰলৈ এতিয়া গৈ থাকোঁ লাগে আমি গৈ আছোঁ এইখিনি মাটিমাহ ওচৰৰ মই এতিয়া দেখাব নোৱাৰোঁ এই মাটিমাহ মাটিমাহৰ খেতি আমাৰ ইয়াত বাৰীত এইফালে পুখুৰী সেইকাৰণেতো গাঁওখন মৰম লাগে চাৰিওফালে গছ গছনি পুখুৰী বাৰী সেইটো কাৰণে মানে কি ঘৰলৈ আহিলে একদম যাব মন নাযায় এইয়া বাহনী আমাৰ
মাছ ধৰিছে মানুহে এইখন আমাৰ বাৰী সেইফালে মাছ ধৰি আছে ৰ'দৰ পথাৰৰ মাজত লাগি আছে আৰু সেইটো মানুহ লগত ভালকৈ দি আছে ডাইৰেক্ট তাকে পাই তাৰ লগতে কথা পাতি আছে আহি আছে আৰু কথা পাতিছিলে পথাৰ এইফালে পথাৰৰ মাজে মাজে সৰু সৰু আলি বুলি কোৱা নিচিনা তাতে সৰু সৰু আলি আহি আছোঁ এতিয়া আমি যাম এইফালে মাইক এটা কৰি ভিডিঅ'বিলাক চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি নেকি ভিডিঅ' চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব লাইক কৰি দিব আমাৰ মাইক কৰি দিছে অকণমান লাষ্ট কৰে দেই মাইক মই ক'বলৈ কৰি চাওঁ মা মানে একদম মোৰ লগত মিলিছে নে কৈ দিবাচোন কমেণ্ট কৰি দেই চবেই ইমান ধুনীয়া লাগিছে চবফালে সেউজীয়া 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 একদম গান গাই গাই আছে আৰু এইফালে আমাৰ বাৰীও এইফালে মা মই মাজতে আহি আছোঁ আৰু ইমান ধুনীয়া লাগিছে দেখিছোঁ ফুল পাইছোঁ ফালে চবফালে ধাননি কথা পাই গ'লি গৰম উঠি গৈছে এতিয়া এটা চাইড চাই আহি 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 আৰু এটা চাইডে চামগৈ আমাৰ আৰু হ'ব বাইদেউ অকল চব পথাৰ চবেই এতিয়া আমি গৈ আছোঁ পানীয়ে পানী এটা ধান চাই চাই আহিলোঁ আহি নাই পোৱাগৈ আহি আছোঁ ধান চাই আমাক সৰুতে ফটো মিলাব বৈ ফটো মাৰিলে এই মোক কৰিবলৈ কৈছে আমি অঁ এই লাইকো নকৰিব ছাবস্ক্ৰাইবো নকৰিব বেল আইকনটো ক্লিকো নকৰিব আৰু শ্বেয়াৰো নকৰিব দেই মোৰ ফালৰ পৰা মৰম মই এতিয়া ঘৰলৈ গৈ লওঁ ঘৰলৈ গৈ মেলি বাকী কথা মই ফাইনেলিটো ঘৰলৈ আহি আছোঁ এতিয়া পালোঁহি ভিডিঅ'টো বনাবলৈ নহ'ল মানে কি মোৰ ফোনত চাৰ্জটো কম হৈ গ'ল এতিয়া আকৌ ডাইৰেক্ট ৰুমলৈ যাবলৈ মেলি ওলাই মেলি আৰু ভিডিঅ'টো সামৰণি কৰিম আৰু ভিডিঅ'টো ইমানতে সমাপ্ত বুলি ভাবিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিৰ ভিডিঅ'টো ইমানতে আৰু সমাপ্ত